গুড মৰ্নিং সকলোকে মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়াতো গাড়ীতে বাৰু গুৱাহাটীতে আজি ওলাইছোঁ। এতিয়া ৰাতিপুৱা কিমান হৈছে 7:15 হৈছে। এয়াৰপৰ্ট যাবলগীয়া আছিলে, থ'বলৈ যাব লাগে। এতিয়া বৰ্তমান গৈ আছোঁ ৰেডিছন ব্লু। তাৰ পৰা এটা পিক আপ কৰি পেলাই এয়াৰপৰ্ট ড্ৰপ এটা আছে, তো সেই ওলাই আহিছোঁ। চাওঁ দিন সেয়া আহি পেলাই পালোঁ ৰেডিছন ব্লুৰ সন্মুখতে। চাহো খোৱা নাই, চাহ অকণ খাই লওঁ তাকে। ৰাতিপুৱা একো খোৱাই হোৱা নাই, পিছে ক'ব নামি লওঁ ভাবিছোঁ চাহটো খাই লওঁ। সময় আছে আৰু 20 মিনিটমান বাকী আছে। এখন দোকান খোলা দেখিছোঁ, তাকে যাওঁ। দাদা চাহ হ'ব দিয়ক। এয়া আহি পাই গ'লোঁ ৰেডিছন ব্লু। এইখন এখন ৰেডিছন ব্লু সন্মুখত ৰখি আছে। কি গাড়ী গম পোৱা নাই বাৰু, চাব যোৱা নাই। ফাৰাৰী চাৰাৰী কিবা হ'ব পাৰে নেকি, গম পোৱা নাই। ভাল লাগিছে কিন্তু দেখি, পুৰা ৰেড কালাৰ, এলয়কেইটা ব্লেক। এজনে ফটো উঠাই আছে, এইজন। জাষ্ট আহিলোঁ থৈ পেলাই হেৰিয়াত এয়াৰপৰ্টত। এতিয়া আহি আছোঁ ৰিটাৰ্ণ ৰুম। এয়া আহি পাই গ'লোঁ, ৰুমৰ ওচৰতে পালোঁ আৰু গৈ আছোঁ ৰুমলৈ। এতিয়া আকৌ গৈ পেলাই কাম অলপ আছে, কামখিনি কৰি লওঁ। আকৌ 11টা বজাত ওলাই আহিবই হ'ব, তেজপুৰ যাম মানে। এয়া এতিয়া ওলাই আহিলোঁ তেজপুৰলৈ বুলি পেলাই গৈ আছোঁ। জাষ্ট ৰুমৰ পৰা ওলালোঁ, বাকীহে ৰাস্তা সদায় গাড়ীতে আৰু গাড়ীৰ পৰা ষ্টাৰ্ট। এতিয়া ভেটাপাৰা পাম। এতিয়া আহি আকৌ যাম। এইটো লাইট জ্বলি আছে, 114 ছেকেণ্ড আছে আৰু এজন নামিছে। বেছি আগুৱাই দিলে ই আকৌ পিছুৱাই আছে। ভেটাপাৰা চাৰিআলি গৈ থাকোঁ বলক। মোৰ এই আগৰ গাড়ীখনৰ বৰ ধুনীয়া কথা এটা লিখা আছে, এইটো চাওক। ড্ৰাইভ শ্ল' এণ্ড গুচিয়ে গ'ল ৰ'ব। এনজয় দ্য চিনেৰী, ড্ৰাইভ ফাষ্ট এণ্ড জইন দ্য চিনেৰী। সেয়া আকৌ আহি পেলাই গড়চুকত জামত ফচি আছোঁ। তাকে ঘপককৈ এইটো দেখিলোঁ, ভাল লাগিলে দেখি পেলাই, বোলো দেখাওঁ। এইটো ভালকৈ চাওক। এয়া আহি পেলাই পালোঁ। অৱশ্যে আপুনি দেখুওৱা নহ'লে, মানুহ এজন গৈছিলে, তো এজনক মানে হেৰি কৰা নাই আৰু, দেখুওৱা নাই আৰু কিছুমান কথাৰ কাৰণে। তো তেজপুৰ গ'লোঁ আজি। তেজপুৰ এৰিয়াত গৈছিলোঁ, ইউনিভাৰ্চিটি গৈছিলোঁ। তো গ'লোঁ আৰু তাত 10 মিনিটো ৰখাই নাই, আকৌ গুচি আহিলোঁ। ল'ৰাক আনিব গৈছিল মানুহজনৰ। তো সেই গৈ পেলাই এতিয়া থৈ পেলাই আহি আছোঁ। এতিয়াতো সময় কেইটা বাজিলে 9:59। জাম লাগি পৰি আছে। কি মানে হ'ব এইবিলাক চব ট্ৰাক, এইফালে ট্ৰাক, মোৰ বেক চাইডেও আছে। মানে ৰাতি আহোঁ, দিনত আহোঁ। দিনততো বাৰু থাকেই। ৰাতিপুৱা টাইমত আজি কেইটাত আহিছিলোঁ পাহৰিছোঁ, 7টামান বজাত আহিছিলোঁ নেকি, তেতিয়াও যাম। আৰু এতিয়াও সেই এতিয়া ৰাতি কেইটা হৈছে দেখাইছোঁ ৰ'ব, 10:37। তো এয়া হৈ আছে হ'ব অৱস্থা। এইটো আমাৰ হেৰিটা ওলাই আহিছে। কি খবৰ? একদম মজা মজা। সেইটো লোৱা বাঁহাতে দিছোঁ। এই ধন্যবাদ। কি খবৰ? খবৰ বঢ়িয়া। কি কৰি আছিলা?
তোমাৰ ঘৰ ইয়াত নেকি? ঘৰ ইয়াত নেকি? কিবা চলি আছে তাকে। বাকী কাইলৈ কাৰণে কোৱা, কাইলৈ ক'ত গৈ আছা? কালি নলবাৰীৰ পৰা 10-12 বজাত আমি মাজুলীকে যাম ৰাতিপুৱা। মজা। আমাৰ এতিয়া হিৰিদাক লগ পালোঁ, অকণমান কথা চথা পাতিলোঁ, পাতি কৰি সেই প্ৰবীণদাৰ বস্তু এটা দিব আছিল, দিলোঁ মেলিলোঁ। সেই এতিয়া আহি আছোঁ আৰু কাইলৈ গৈ আছোঁ ৰাতি মাজুলী। পৰহিলৈ মানে 26 তাৰিখে মাজুলীত আমাৰ প্ৰবীণদাৰ সেই গান গাব এই মাজুলী মিউজিক ফেষ্টিভেলত। তো কাইলৈ আমি সকলো গৈ আছোঁ। কাইলৈতো ভিডিঅ'টো চাগে বহুত ডাঙৰেই হ'ব। তো আজিতো ইমানখিনি আছিলে। এতিয়া ৰুমত যাওঁ আৰু ৰুমত গৈ মেলি পেলাই আৰু শুবই লাগিব আৰু তাৰপিছত আকৌ ৰাতিপুৱা উঠি পেলাই যাব। আহি পালোঁ জয়ানগৰ, একাপ চাহ খাই যাওঁ। ইয়াততো আপোনাৰ সেই ভাপত দিয়া পিঠাটো আৰু চাহ পায়, লাল চাহ, একদম খাই বিৰাট ধুনীয়া লাগে। আজি দেখাম বলক। পাই গ'লোঁ জয়ানগৰ। এইটো চাহ হ'ব। আগতে আছিলে, আগতে ৰখি থকা লাগে, আহিব লাগে। এতিয়া আহি থাকোঁতে ঘপককৈ দেখিলোঁ এইটো জুডিঅ', বোলো কিবা এটা লৈ যাওঁ, বহুত দিন হ'ল একো কিনা নাই, তো কিবা এটা কিনি যাওঁ বুলি পেলাই আহিলোঁ। খুলিছে নাই গমেই নাপাওঁ, মচি থাকাহে দেখিলোঁ। খোলা নাই, খোলাই নাই, ৰাতিপুৱা হৈছেহে, খোলাই হোৱা নাই, মচিহে আছে। উপায় নাই, গৈ থাকোঁ আৰু মন গ'লে আকৌ ল'ম, নহ'লে নাই। জাষ্ট সোমাওঁ, অথনিটো গ'লোঁ, খোলাই নাছিলে, এতিয়া খোলা আছে বাৰু, এবাৰ গৈ চাওঁ। তো চাই থাকক, দি লওঁ, দেখাম বাৰু। সেইটো এটা ল'লোঁ বাৰু, তেওঁলোকে বেলেগ চাই আছোঁ আৰু কি কয়। এতিয়া ওলাই আহি আছোঁ, অলপ কিবা কিবি ল'লোঁ, লৈ মেলি পেলাই সেয়া ইয়াতে আছে, দেখাম পাছত। তো সেয়া গৈ থাকোঁ এতিয়া। যদিও আজি ফাৰ্ষ্ট টাইম আহিলোঁ, দেখি থাকোঁ যাম বুলি পেলাই থাকি গ'ল। আজি বোলো এবাৰ সোমাই যাওঁ। অথনি এটাত সোমালোঁ, সেইখন আৰু খোলাই নাছিল, অথনি সময় হোৱা নাছিলে। এতিয়া সময় হ'ল কাৰণে বোলো ইয়াতে দেখি পেলাই বোলো ইয়াতে এবাৰ সোমাই চাওঁ। আৰু সোমালেতো মন যায় কিবা এটা ল'বলৈ। এতিয়া দিবা, কোৱা না। কাপোৰটো তোমাক মই দিম, মই এতিয়া পইচা গোটাই আছোঁ। এই যে মোক সদায় কাপোৰ দিম বুলি কৈ পেলাই আজিলৈ কাপোৰ দিয়া নাই। মই বোলো কৈছোঁ বোলো আপোনালোকে নৱদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া একদম পইচা আহিব নহয়, তেতিয়া নৱদে আমাক কাপোৰ দিব। নাই, তুমি কেতিয়া দিবা? লাগে ফুটপাথৰ পৰা দিয়া। ফুটপাথৰ পৰা কিয় দিম বাৰু? নাই, কাৰণ কাপোৰেই নিদিয়া। নাই, তোমাক মই একেবাৰে ব্ৰেণ্ডেড বস্তু দিম। পাহি সঁচাকৈ দিবনে? চেনেলটো ছাবস্ক্ৰাইব কৰিব গোটেইবোৰে। বাই কৈ থাকোঁ, বাই। ঐ, আশাটো থাকিল কিন্তু দিবা বুলি। এয়া সন্ধিয়া ওলাই আহিছোঁ ইহঁতৰ লগত, গৈ আছোঁ অকণমান খোজকাঢ়ি কিবা কেইটামান বস্তু ল'বলগীয়া আছে আৰু এনেও খোজকাঢ়ি আছোঁ, ভাল লাগে। ঐ মৌ, কিবা খোৱাবানে? খাব পাৰিবা, কিন্তু তুমি বাজেটত কিয় আকৌ? মানে মই আকৌ লোকৰ পালে মানে পুৰা দবাই দিওঁ। তুমি দবাব বাৰু, মোৰ কেছ নাই, কিন্তু বাজেট হ'লে বেয়া লাগে আৰু দিয়াচোন। একদম পুৰা আনলিমিটেড দি দিয়া না। মানে পইচা আজি মোৰো অকণমান হেৰি হৈ আছে। তোমাৰতো সদায় হৈ থাকে। সদায় নহয়। নাই সদায় হয়। আজিলৈকেতো কাপোৰ নিদিলাই আৰু দুখতে আৰু এতিয়া এইবিলাক আৰু পুৰণা কাপোৰে পিন্ধি আছোঁ। নাই, মই তোমাক কাপোৰ দিম, গেৰেণ্টি তোমাক মই কাপোৰ দিম। মই তোমাৰ কাপোৰৰ কাৰণে পইচা গোটাই আছোঁ এতিয়াৰ পৰা। হয় নেকি? নাজানো আৰু কেতিয়া মানে পাম এনে? তুমি পাই যাবা।
এইটো মান্থতো পাব পাৰে, নেক্সট মান্থতো পাব পাৰে, আৰু কেতিয়াও নাপাব পাৰে। ঐ পাহি আশা আছেনে বাৰু পাম বুলি? লাগা নাই 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 নাই, মই দিম, মই কনজুচ নহয় নহয়, মই নগদাত দিম, নগদাত দিম, কিবা চিয়'ৰ মই দিম। আজি পাম নে? আজি এনে পাম অঁ পাবা কিন্তু নিদিব। বাৰু চাওঁচোন কি হয়, খুৱাই নে নোখুৱাই। তাতো পাইছে হয় নেকি? দিয়া বাৰু। এইটো আমাৰ অসম বিধানসভা। গৈ আছোঁ ইয়াৰ সন্মুখেদি, খোজেই কাঢ়ি আছোঁ, পোৱাগেই নাই। এইটোৰ বিৰাট ভয়, এইটো ভাগ্যৱান কৰা নাই। নাই মোক লৈ নপৰিবা। ৰখিয়াই দিয়া। বহুত খোজ কঢ়ালা, কঢ়াই এতিয়া অকণ ভোক লাগিছে। এজনী পলালে খুৱাব লাগে বুলি, পাহি পলাইছে। নাই, তোমাৰ ৱৰ্কআউটটো হৈ গ'ল, এতিয়া তুমি খাব। কেতিয়া দেখুৱাবা? এতিয়া নাই এতিয়াতো গম পাইছোঁ, অথনি পৰা খোজে কাঢ়াই আছা, ঘামি কৰিছে। তুমি ৰখি দিয়া, ভোক লাগিছে। ৰখি দিয়া তাত, মই খুৱাই দিম দিয়া। তুমি নিজে ক'লেহে মোক ৰখিব পাৰোঁ ন। নাই তুমি ৰখি দিয়া, তোমাৰ মন পচন্দ, য'ত তোমাৰ ৰখিব মন। কেছ নাই আৰু। ঐ পূজা, খাবলৈ ক'ত আছ ইয়াত? তুমি তাইক সুধিছা? অঁ তাইক সুধিছা তুমি? অঁ কিয়? তুমি নিজে তোমাৰ যি পচন্দ। এই ইয়াত আছে। অঁ খোৱা তেতিয়াহ'লে। তুমি খোৱালেহে খাম আকৌ, খুওৱা না। হা? ঐ মৌ অকলে খোৱাৰ প্লেনিং ন? মই তোমাক খাই লৈছোঁ। অঁ মোক আঁতৰাই থৈ পেলাই এতিয়া প্লেনিং কৰি আছে ন? এইটো লগতে মোৰ লগত স্কেম কৰিলে নহ'ব। নাই এনেকৈ নহয়। মই তোমাক কৈছিলোঁ। কি তুমি কৈছিলা? তুমিতো মোক একোৱে কোৱা নাই। ঐ পূজা, লগৰীয়াক কৈ দিবা দেই, লগৰীয়াক কৈ দিবা। মই তোমাক কৈছিলোঁ। বেয়া পাইছোঁ যোৱা। ৱা পাহি দুটা হাতে, এই তামাম দিছে দেখোন। এজনীয়ে চোৱা চুপটো আকৌ চামুচেদি খাইছে। আজি প্ৰথম দেখিছোঁ চুপনো চামুচ দি খাই নি। পাৰিছা ন? পাৰিছা? কি হ'ল? ইটো মানে লুকুৱাই দিলা হয় ইটো হাত। কেনেকুৱা লাগিল? পলালে এজনী, কেনেকুৱা লাগিল? কি বেয়া? কিয়? জয় বজৰংবলী, জয় বজৰংবলী। এতিয়া নৱদাৰ চেনেলত মই আহিছোঁ বৰ্তমান। মোৰ নাম মৌমিতা দাস হয়। তাৰপিছত নৱদাক মানে বেছি দিন হোৱা নাই, অকল কেইদিনমান আগতে লগ পাইছোঁ। মোৰ বহুত ইচ্ছা আছিলে আগৰ পৰা ইউটিউব চেনেল এটা খুলিবলৈ, কিন্তু মোক দাদাই খুলিব নিদিলে। তো সেইটো কাৰণে আজি মোৰ মনৰ ইচ্ছাটো মই নৱদাৰ চেনেলতে পূৰণ কৰিলোঁ। আপোনালোকে গোটেই লাইকে পুৰা ভৰাই দিওঁ। লাইকে পৰা ভৰাই দিয়ক, লাইক ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব, যাতে নতুন ভিডিঅ' চাবলৈ পাৰে। আৰু তাকে সেইকেইজন পিছপিনে আহি আছে, গোটেইকেইজনে মানে লাজ কৰে অকণমান, বাট মোৰ আৰু লাজ চাজ নাই, সেইটো কাৰণত মই কৈ দিওঁ আৰু কথা নাই। তাকে এতিয়া আহিছোঁ নৱদাক মই খোৱাব। এইকেইজন আহি আছে পিছপিনৰ পৰা, সেইকেইজনে লাজ কৰে মানে, বুজিছে, লাজ কৰে। কিন্তু মানে মোৰ লাজটো নাই। তো ওচৰে পাজৰে মানুহ আছে যদিও মই পাত্তা দিয়া নাই, পাত্তা দিলেনো হ'ব কি। সেইটো কাৰণে মই আহি আছোঁ বিন্দাছ এতিয়া। আৰু মই নৱদাক কৈছিলোঁ যে নৱদাক খাই লোৱা, কিন্তু নৱদাক নিজে নাখালোঁ। নাই মই কৈছোঁ, সেইটো আপোনালোকে অফ কেমেৰা দেখিলে গম পালে হয়। সেইজনী পাৰদৰ্শিতা, আমি মৰমতে পাৰ বুলি মাতোঁ। পাৰ চৰাই উৰি থাকে, পাৰ চৰাই নিচিনা। এইপিনে ধৰিত্ৰী, আৰু এতিয়া হাতখন বিষাইছে বাৰু মোৰ, তথাপিও মই কৰি যাই আছোঁ। এইজন সিও মানে বহুত লাজুকীয়া ল'ৰাজন। তো সেই আহি পেলাই পালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। কাইলৈ নহয়, আজি গৈ আছোঁ ৰাতিলৈ মাজুলী গৈ আছোঁ মিউজিক ফেষ্টিভেলত। আমাৰ হেৰি যাব, প্ৰবীণ দা যাব। তো সেইখিনিয়ে আৰু। আকৌ ইয়াৰ নেক্সট ভিডিঅ'টো বিৰাট ধামাকা আহিব, এইটো চাব। কি ক'বা? লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু নৱদাস চেনেল। একদম ছাবস্ক্ৰাইব কৰি দিব, নতুন ভিডিঅ' চাই থাকিব আপোনালোকে। য়েছ, বাই বাই। বাই বাই।